जी आमार मुख्यमंत्री डांगरियार जी सीएम रिलीफ फांड आছিলে रिलीफ फांडर आमी बेनिफिशियारिक चेक वितरण करिছোঁ আজি प्रथम भागत आमी 90 जन बेनिफिशियारिक आमी चेक वितरण करिছোঁ बेमार और स्टूडेंट्स अनागत दिनत आमी आको 300 जन मान तेनेका बेनिफिशियारिक आमी चेक प्रदान करिम एना मुख्यमंत्री डांगरियार लगत आमी इतिमध्ये যোগাযোগ কৰিছোঁ আৰু আজিৰ এই মুহূৰ্তৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ কিয়নো তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ প্ৰত্যেকটা সমষ্টিৰ বেমাৰীয়ে হওক ছাত্ৰ ছাত্ৰীয়ে হওক তেনেকুৱা বেনিফিচিয়াৰি পাবলৈ সক্ষম হৈছে আৰু তেখেতেই অসমৰ সৰ্বত্ৰ প্ৰকাৰ উন্নতিৰ কাৰণে কাম কৰি আছে অসম চৰকাৰ লগতে বৰ'মা সমষ্টিৰ সন্মানীয় বিধায়ক ভূপেন বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ ইতিমধ্যে অসম চৰকাৰে শৈক্ষিক ক্ষেত্ৰখনত বিভিন্ন ইতিবাচক কাম কৰি আছে মাচুল ৰেহাইৰ পৰা আদি কৰি বিভিন্ন কাম কৰিছে তাৰ মাজতো আমাৰ শৈক্ষিক যাত্ৰাটো চলাই নিয়াৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ মাজে মাজে অকমান ফাইনেন্সিয়েল সাপোৰ্টৰ প্ৰয়োজন হয় নিশ্চিতভাৱে আজিৰ এই টকাখিনি আমাক গোটেই ছাত্ৰ ছাত্ৰীখিনিক উপকৃত কৰিব আৰু অনাগত দিনতো বিধায়ক মহোদয়ৰ ছাত্ৰ ছায়াত আমাৰ যুৱ প্ৰজন্মই এক নতুন দিশত আগবঢ়াৰ সুযোগ লাভ কৰিব বুলি আশা কৰিছোঁ